channel to subscribe, like, comment सब কৰি দিব bell icon to টিপি দিব তেতিয়া নহলে মোক খাই মাৰিব কৈ দিব দে নহলে তাইক মই খাই মাৰি কেকটো দেখাই দিও নেকি বগা আছিলে বহুত বগা আছিলে কষ্ট হোৱা নাই পিছতে কি ফুলা হৈ গৈ আছে নাজানো তে মানুহ আহি পেলে ফাটৰ সে পিনি খাইছে ইফালে 30 দিনা খাইলা পাও কেনেবা আজি এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে মই মোৰ ফালৰ পৰা স্বাগতম জনালোঁ আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব আৰু হয়তো থাম্বনেইল দেখি অকমান ধৰিবই পাৰিছে আপোনালোকে আজিৰ ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে তো ভিডিঅ'টো কন্টিনিউ কৰক ভাল লাগিব তেতিয়া তো এতিয়া মই অকমান বজাৰ যাবলৈ ওলাই আছোঁ আৰু এয়া বজাৰলৈ বুলি ওলাই আহিলো হয়তো আপোনালোকে গমে পাইছে কিহৰ বাবে বজাৰ গৈ আছো তো চাই থাকক যিহৰ বাবে বজাৰ আহিছিলো ফাইনালি পাই গলো আৰু এয়া আমি লৈ আহি আছো ঘৰলৈ আৰু এতিয়া ঘৰ আহি পেলাই পাই গলোহি এতিয়া ভাত কেইটামান খাই ভাবিলো ভিডিঅ'টো বলক আৰম্ভ কৰি দিওঁ এইফালে মানে পোলাও কাৰণে ৰেডি কৰি লৈছো ইয়া গাজৰ পিয়াজ আৰু আদা অলপমান পেষ্ট কৰি লৈছো এনেকৈ এইবিলাক ৰেডি হৈ আছে এইফালে নহৰু গুচোৱাত লাগি আছে আৰু ইয়াত মই বনাম এতিয়া পোলাও আজি আচলতে মোৰ বাৰ্থডে হয় আৰু সেইবাবে অকণমান আয়োজন কৰিছোঁ বৰ বেছি নহয় যদিও অলপমান আয়োজন কৰিছোঁ এতিয়া মই পোলাও বনাই আছোঁ তো আপোনালোকে আশীৰ্বাদ কৰিব যাতে এনেদৰে ভালে কুশলে থাকিব পাৰোঁ আৰু এইফালে এয়া মোৰ পোলাও হৈ যাব এতিয়া ইয়াতে পানী দিলে হৈ যাব আৰু এফালে পোলাও বনাই আছোঁ আৰু মায়ে সেইফালে চিকেনৰ বাবে সকলোবোৰ ৰেডি কৰিছে এয়া চিকেনৰ বাবে মছলা ৰেডি কৰিছে এইফালে পিয়াজ আৰু এয়া মই পোলাওত পানী দি দিছোঁ এইফালে আমাৰ মাংস প্ৰায় হৈয়ে গৈছে মই এই সমগ্ৰ পৰিৱেশটো দেখাই দিছোঁ আজি মোৰ বাৰ্থডেৰ ছেটআপটো দেখাই দিছোঁ ছেটআপটো এয়া এই মানুহজনে অলপ বেয়া কৰি দিছে ছেটআপটো তোমাক কি লাগে আমাক বৰ্তমান আমাৰ পুৰা ছেটআপ ৰেডি হৈ গৈছে এতিয়া ভাবিছোঁ আপোনালোকৰ ওচৰতে কেকটো দেখাই দিওঁ বুলি ফাইনেলি মোৰ বাৰ্থডে কেকটো মানুহ চানুহ কোনো নাই সেইটো কাৰণে মানে নিজে খাবৰ কাৰণে আনিছোঁতো সৰুকৈ আনিছোঁ তো এতিয়া কেকটো দেখাই দিওঁ নেকি অলপমান দেৰিকৈ দিম নেকি দেখাই মই পুৰা একদম ৰেডি হৈ লৈছোঁ দেই মানে ফিলটো পুৰা বাৰ্থডে আনি লৈছোঁ সেইফালেও ৰেডি কৰাই লৈছোঁ ভিতৰত মাও ৰেডি হৈ আছে চব আহি লওক তাৰপিছত একদম জোৰছে কেকটো কাটিম কিন্তু এতিয়া কেকটো চাব নেকি দেখাই দিব বিচাৰিছোঁ মই এয়া এইটো একদম মানে এটা ব্লেক ফৰেষ্টৰ কেক হয় বহুত ধুনীয়া ইফালে উল্টাকৈ দেখাই আছোঁ মই দেই এইফালেহে এতিয়া আমি কেকটো কাটি লওঁ বলক Happy birthday, happy birthday, happy birthday, happy birthday, happy birthday to you. Happy birthday. বহুত টেষ্টি ন কেক কেনেকুৱা ধুনীয়া টেষ্টি হা টেষ্টি ধুনীয়া একদম বহুত টেষ্টি লাগিলে খাই মজা খাই গ'ল আৰু আমাৰ বাৰ্থডে আৰু বাৰ্থডে খতম ধুনীয়া বাৰ্থডে হৈছে এতিয়া মানে আমি কেক কাটা খাই আছোঁ কেক কাটা পৰ্ব শেষ একদম মানে মাক কিবা ক'ব বাহিৰ বুলি কোৱা আমাৰ মই কেইটা বজাত জন্ম হৈছিলোঁ কি কথা ন ভাল লাগিব ক'লে খাই কেনেকুৱা হৈছিলে কোনটো সময়ত কেনেকুৱা হৈছিলে এইটো কৈ দিলে ভাল লাগিব হয় নহয় কেতিয়া কেনেকুৱা জন্ম আৰু 4টা বাজিছিলে 4টা বাজিব 3:45 আৰু জন্ম হৈছে আৰু তাৰপিছত ধুনীয়াকৈ জন্ম হৈছে কোনো প্ৰব্লেম নাই ভালকৈ জন্ম হৈছোঁ তেতিয়া হেলদিও আছিল মই ধুনীয়া আছিল ন বগা আছিলে বহুত বগা আছিল কষ্ট হোৱা নাই পিছতে কি ফুলা হৈ গৈ আছে নাজানো তাৰপিছত ফুলা হৈ অট'মেটিক এনেকৈ 26 years হ'ল আৰু 25 years হ'ল সেইটো ডাঙৰ কথা 26 হ'ল মই কালিৰ পৰা 26 হ'ব চব হৈ গৈছোঁ
মানে বাইলৰ বিবাহ নহয় আৰু কেনেকৈ হ'ব 25 years আজি কমপ্লিট কাইলৈৰ পৰা 26ত সোমাব মই নিজে চক হৈছোঁ সৰুদিনা জন্ম হয় আজি 26 হলে 25 কমপ্লিট 25 কমপ্লিট হৈ 26ত সোমালে বা গমে নাপালো না মানুহজনী সৰু হৈ আছে কিন্তু দেই বয়সটো ঠিকেই হৈছে মানে লাম্বি উমৰ যোৱা মোৰ পৰা হাজাৰৰ চাল জিও হাজাৰ জুৰিব নালাগে নালাগে নেকি 100 বছৰ বুঢ়া হ'লে দিগদাৰ হ'ব বাৰ্থডে বুলি সৰু সুৰাকৈ আমি চেলিব্ৰেট কৰিলোঁ আৰু ৰাতিও আছে ৰাতি আছে ৰাতি হ'ব আৰু ৰাতি আমাৰ স্পেচিয়েল খানা হ'ব আহিব দেখা পাব আহিব চব আহিব আৰু এই গেছ আহি আছে কিন্তু আমি পোৱাহে নাই ভাই আহিব নোৱাৰিলে মুনক মিছ কৰিছোঁ বহুত মিছ কৰিলোঁ তাক বেয়াও লাগিছে কৰ্মৰ কাৰণে এৰিব লাগিব কিছুমান আৰু ডিউটি ডিউটিৰ কাৰণে আৰু কাল টেলেঞ্চি টেলেঞ্চি কাৰণে ভালকে থাকে আৰু আশীৰ্বাদ কৰিলোঁ ন শুভেচ্ছা থাকিলে বাকীখিনি যাতে বছৰখিনি এনেকৈ জীয়াই আৰু তোমাৰ আৰু মানে বছৰ তুমি বাৰ্থডে চেলিব্ৰেট কৰি থাকা মোৰ এইটো শুভেচ্ছা থাকিলে আৰু তুমি খৰচ কৰি মই খৰচ কৰি থাকিম আৰু ইয়াতকৈ ডাঙৰ বাৰ্থডে হ'ব নেক্সট ইয়াৰ টকা মই খৰচ কৰি টকাটো মই খৰচ কৰিম আজিতো বজাৰ কৰি মই মানে ভাবিছিলোঁ বাৰ্থডে আৰু চেলিব্ৰেট কৰিম ডাঙৰ হৈছে বাৰ্থডে চেলিব্ৰেট মোক একদম কামোৰ দি বাৰ্থডে মোক কেক লাগিবই মই একদম উপায় নাই আৰু নহ'লেতো মই আজি কামৰ খাই বজাৰ কৰি ভাগৰি গৈছোঁ এতিয়া কিবা খুৱাই পোলা চোলা কিবা কিবি বনাইছে বুলি দেখা পাব কেক কাটি হৈ গ'ল আৰু এইফালে আমি আহিলোঁ এতিয়া ভাত খাবলৈ তো আমি ভাতকেইটা খাই লওঁ আপোনালোকে ভিডিঅ'টো চাই থাকক এনেকৈ সৰু সুৰাকৈ আৰু অলপমান ফূৰ্তি কৰিলোঁ আৰু ৰাতিপুৱা এই দুটা কি চাওক বাপৰে চা দুটা বা আৰু এটা সিফালে কিহৰ কাৰণে বা কিন্তু বেয়াও লাগে ন অলপমান আমি ইহঁতক খাইহে ফূৰ্তি কৰোঁ সেইটো কাৰণে বেয়া লাগে কি ক'বা অঁ হয় নেকি এয়া পূৰা ৰেডি হৈ লৈছে কাটিবলৈ আজি মানে ধামাকাদাৰ পাৰ্টি হ'ব আৰু পাৰ্টিটো কিয় হ'ব স্পেচিয়েল গম পাব ভিডিঅ'ত চালে য়েছ চাই থাকিব তেতিয়া গম পাই থাকিব এইফালে পূৰা ৰেডি হৈ লৈছে এইফালে দুটা এইফালে পানী উতলাই লৈছে একদম এইখিনিতে কওঁ যে যোৱাকালি ভিডিঅ'টো আচলতে মই শেষ কৰিব নোৱাৰিলোঁ ভাগৰ লগাৰ বাবে শুই গ'লোঁগৈ তো আজি হৈছে মোৰ বাৰ্থডেৰ পিছদিনাখন তো ভাবিলোঁ আজিও ভিডিঅ'টো কণ্টিনিউ কৰি দিওঁ তো আজি আলহী আহি আছে ফাইনেলি আহি পেলাই ভাতৰ চেট পিন্ধি আহিছে ইফালে পিছদিনা এইফালে এজনী আইতা বা আইতাই দেখিবই কিনো কেক খালে তাৰপিছত এতিয়া এতিয়া মাংস বনাব এতিয়া আমি ৰখাই থৈছোঁ মাংস চাংস মামীয়ে কি বনাই এতিয়া নমস্কাৰ দি দিয়া দেখি পিছদিনা এণ্ট্ৰি মাৰিছা আমি এতিয়া টাইম পাছ কৰিব লাগে টাইম পাছ মানে টাইমটো বেছিকৈ পাছ হৈ আছে বাৰু তাকো আৰু টাইম পাছ বাদাম এতিয়া দেখি খাব আৰু গোটাই আছে দেখি খাব আৰু এইফালে মাক জীয়েক পূৰা খোৱাত ব্যস্ত আৰু বাদামটো পোলালৈ এইফালে চাই পুখুৰী পাৰ বা মামী নাজাৰাটো কেনেকুৱা লাগিছে বহুত ধুনীয়া সেইফালে আইতা বগৰী খোৱাত ক'বই পৰা নাই মানে কি পাগলে হৈ গৈছে ন আইতা এইফালে বগৰী খাইছে এইফালে এতিয়া খোৱাৰ টাইম হৈ গ'ল এইবিলাক মাৰ সকলোবোৰ ৰান্ধি হৈ গ'ল এওঁৰ আজি গাটো ইমান বেছি ভাল নহয় গতিকে তেওঁকে প্ৰথম খাবলৈ দিলোঁ আগে খাই ল'বলৈ দিছোঁ ৰেষ্ট ল'বৰ কাৰণে খাই কেনে তো সৰু সুৰা এনেকৈ আকৌ হৈ গ'ল আৰু বাৰ্থডে বুলি কণ্টিনিউ হৈয়ে আছে যোৱাকালিৰ পৰা তেনেহ'লে ভিডিঅ'টো চাই থাকক আৰু আশা কৰোঁ ভাল পাব ভিডিঅ'টো চাই আজি আমাৰ খানাত বহুত কিবা কিবি আছিলে বাট আজি ৰেচিপিকেইটা নেদেখালোঁ আৰু এইফালে আমাৰ টিকলিয়ে ভাত খাই আছে দুইজনী আইতাকৰ লগতে মাজত বহি আৰু এতিয়া আমিও খাই দিম ভাতটো ইহঁতে খাই লওক তাৰপিছত এয়া ভাত খাই উঠি এইফালে পাছফালে বহি একদম পূৰা কথাৰ মহলা আৰু এইফালে চাওকচোন আইতাহঁতে কি ধুনীয়াকৈ কাটি থৈছে তামোল পাণ নাখাই নোৱাৰিলোঁ এখন এইফালে টিকলি বৰ হৈ আছে এতিয়া আবেলি হ'ল আৰু আইতাক এনেকৈ অলপমান ফল মূল খাবলৈ দিলোঁ তো লৈ গৈছে যাব ওলাইছে এয়াতো আহি পেলাই খাইছে আৰু মানে কেক লৈও গৈছে ক্ৰাউন চন মাৰি লৈছে পূৰা এতিয়া যাবগৈ আৰু দেহিহঁত ন দেহি বাই
দেহি হে কিবা এটা কৈ দিয়া আমাৰ হেৰি চেনেলটো হৈছে এভৰিডে স্পেচিয়েল ফুড ব্লগ এই সেকেন্ড ব্লগটোত মই আপোনালোকক দেখুৱাইছিলোঁ মোৰ হেয়াৰ ষ্টাইলটো কেনেকুৱা লাগিল বাৰু কমেণ্ট কৰিবচোন মোক বাকী মানে কমেণ্টটো দিব কিয় মই মানে ইয়াত এদিনৰ কাৰণেহে আহিছোঁ সদায় নাথাকোঁ নহয় সেইটোৱে তোমাক আকৌ সেইটো ভিডিঅ' দিয়াও নাই নহয় তুমি কোৱা যে আজিৰ ভিডিঅ'টো কেনেকুৱা হৈছে আমাৰ পিয়াৰ বাৰ্থডে ভিডিঅ'টো মানে সেইটো আমাৰ বাৰ্থডে ভিডিঅ'টো কেনেকুৱা হৈছে সেইটো কওকচোন বুজিলে আৰু চেনেলটো মই জাষ্ট আহি আছোঁ মানে চেনেলটো ছাবস্ক্ৰাইব লাইক কমেণ্ট চব কৰি দিব বেল আইকনটো টিপি দিব তেতিয়া নহ'লে মোক খাই মাৰিব কৈ দিব দে নহ'লে তাইক মই খাই মাৰিম বাই বাই থাকাকৈ আহিব দেই তেতিয়াহে অঁ আইতা দেখাই নাই বাৰ্থডে ৰুমটো মোৰ চাই যাওক যোৱা ফাইনেলি আবেলি হ'ল আৰু আইতাহঁত এনেকৈ যাবলৈ ওলালে তো চাওকচোন আমাৰ টিকলিয়ে লাগি আছে আইতাকৰ লগত তাই বোলে উইণ্ড' ছিটত বহিব চ' আইতাকক মাজত বহি ল'বলৈ দিছে আমাৰ টিকলিজনীয়ে বহুত কথা কয় দেই আৰু তাই কথাকেইটা কেনেকুৱা পালে বাৰু কমেণ্ট কৰি জনাবচোন এনেকৈ সকলোবোৰ অহাৰ বাবে বহুত বহুত ভাল লাগিলে বাৰ্থডেৰ পিছদিনা হ'লেও আহিলে তো বহুত বেছি ভাল লাগিলে আচলতে মানুহবোৰ এনেকৈ নিজৰ মানুহবিলাক আহি থাকিলে ভাল লাগে তো ভিডিঅ'ৰ যোগেৰে আপোনালোককো কৈছোঁ অশেষ ধন্যবাদ অহাৰ বাবে আজিৰ ভিডিঅ'টোত ইমানেই আছিলে লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে সকলো ভালে থাকিব হাঁহি থাকিব আৰু যদিহে ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ বহুত বহুত বেছি মৰম দিব বুলি আশা কৰিলোঁ এনেকৈ আপোনালোকে মৰম দি যাব আপোনালোকৰ মৰম বিচাৰোঁ আমি গতিকে ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ সকলোকে আহিছোঁ তেন্তে বাই বাই